স্বাগতম জনাইছোঁ মোৰ অসমীয়া ইউটিউব চেনেল আছামিজ জিজ্ঞাসালৈ বন্ধুসকল এমপ্লয়িজ ষ্টেট ইন্স্যুৰেন্স কৰ্পোৰেচনত প্ৰায় 26টা পদ মুকলি হৈছে আৰু ইয়াৰ পোষ্টসমূহৰ বিষয়ে ইয়াত দিয়া হৈছে ষ্টেনোগ্ৰাফাৰৰ কাৰণে আছে আনৰিজাৰ্ভৰ এটা পোষ্ট তাৰ পিছত আপাৰ ডিভিজন ক্লাৰ্কৰ আছে প্ৰায় 25টা পোষ্ট আৰু পোষ্টসমূহৰ ৰিজাৰ্ভেশ্যন এনেকুৱা ধৰণৰ আনৰিজাৰ্ভৰ কাৰণে 8টা আছে এসসিৰ কাৰণে 5টা এসটিৰ কাৰণে এটা OBCৰ কাৰণে 9টা আৰু EWSৰ কাৰণে 2টা তো বন্ধুসকল এখন হৈছে অফিচিয়েল নটিফিকেশনত দিয়া হৈছে চাকৰিৰ দৰমহাটোৰ বিষয়ে ইয়াতে পে স্কেল বোৰ্ড দিয়া হৈছে 5200 ৰ পৰা 20200 আৰু গ্ৰেড পে হ'ব 2400 টকা তাৰ পিছত দিয়া হৈছে বন্ধু এডুকেশনাল কোৱালিফিকেশন কি হ'ব লাগিব ষ্টেনোগ্ৰাফাৰৰ কাৰণে দিছে হায়াৰ সেকেন্ডাৰী পাস হ'ব লাগিব তাৰ পিছত a speed of 80 word per minute a minute 80 word লিখিব পৰা হ'ব লাগিব তাৰ পিছত ওয়ার্কিং নলেজ অফ কম্পিউটাৰৰ বিষয়ে জ্ঞান থকা হ'ব লাগিব তাৰ পিছত আছে UDC আপাৰ ডিভিজন ক্লাৰ্কৰ কাৰণে হ'ব লাগিব a degree of a recognized university অৰ্থাৎ যিকোনো recognized university পৰা গ্ৰেজুৱেচন কৰা হ'ব লাগিব তাৰ পিছত ওয়ার্কিং নলেজ অফ কম্পিউটাৰ ইনক্লুডিং ইউজ অফ অফিস সুইটস এণ্ড ডাটাবেস অৰ্থাৎ কম্পিউটাৰৰ নলেজ থকা হ'ব লাগিব তাৰ পিছত দিয়া হৈছে বন্ধুসকল নেশনালিটি বা সিটিজেনশিপ কি হ'ব লাগিব প্ৰথমতে দিয়া আছে ইয়াতে ইন্ডিয়ান হ'ব লাগিব নাইবা নেপালৰ হ'ব লাগিব নাইবা ভুটানৰ হ'ব লাগিব তাৰ পিছত দিয়া আছে বন্ধুসকল এজ লিমিট কি হ'ব লাগিব SC ST ৰ কাৰণে আছে 5 ইয়াৰ ৰিলেক্সেশন OBCৰ কাৰণে আছে 3 ইয়াৰ ৰিলেক্সেশন তাৰ পিছত ফিজিক্যালি হ্যান্ডিক্যাপ বিলাকৰ কাৰণে আছে 10 বছৰ 13 বছৰ 15 বছৰ এনেকুৱা ধৰণৰ তাৰ পিছত আনৰিজাৰ্ভৰ কাৰণে হ'ব লাগিব S18 ৰ পৰা 27 ইয়াৰৰ ভিতৰত তাৰ পিছত দিছে ইয়াতে ক্লোজিং ডেটটো দিছে 15 এপ্ৰিল অৰ্থাৎ 15 এপ্ৰিল তাৰিখে ইয়াৰ শেষ তাৰিখ আবেদন কৰাৰ তাৰ পিছত কৈছে বন্ধুসকল কেনেকৈ এপ্লাই কৰিবৰ কাৰণে ইয়াতে কিছুমান ইনস্ট্ৰাকচন দিয়া হৈছে ফটোগ্ৰাফখন হ'ব লাগিব 4.5 cm * 3.5 cm তাৰ পিছত সিগনেচাৰ হ'ব লাগিব কলা কলমেৰে দিয়া সিগনেচাৰ তাৰ পিছত লেফট থাম্ব ইমপ্ৰেশন লাগিব এ হ্যান্ড ৰাইটেন ডিক্লাৰেশন লাগিব তাৰ পিছত বন্ধুসকল দিয়া হৈছে ইয়াতে পেমেন্টৰ বিষয়ে অৰ্থাৎ কিমান পেমেন্ট কৰিব লাগিব ফিস ইয়াতে SC ST সকলৰ কাৰণে 250 টকা তাৰ পিছত বেলেগ আনৰিজাৰ্ভ সকলৰ কাৰণে 500 টকা তাৰ পিছত দিয়া আছে এক্সামিনেশনৰ বিষয়ে এক্সামিনেশন দুটা ফেজত হ'ব ফেজ 1ত হ'ব ষ্টেনোগ্ৰাফাৰৰ কাৰণে ইংলিশ ল্যাঙ্গুয়েজ এণ্ড কম্প্ৰিহেনশনত থাকিব 100 মাৰ্ক তাৰ কাৰণে 100 নম্বৰ থাকিব তাৰ পিছত 70 মিনিট থাকিব ইয়াৰ কাৰণে তাৰ পিছত ৰিজনিং এবিলিটিত থাকিব 50 কুৱেশ্যন 50 মাৰ্ক জেনাৰেল এৱাৰনেছত থাকিব 50 কুৱেশ্যন 50 মাৰ্ক 25 মিনিটত তাৰ পিছত থাকিব ফেজ 2 ডেসক্ৰিপটিভ টেষ্ট হ'ব ইয়াতে দিয়া আছে কি কৰিব লাগিব প্ৰিপাৰেচন অফ 2 PowerPoint স্লাইড দুটা PowerPoint স্লাইড বনাব লাগিব 10 মাৰ্ক থাকিব 50 মিনিটৰ ভিতৰত তাৰ পিছত টাইপিং মেটাৰ আছে MS Word তাৰ পিছত MS Excel কৰি দেখুৱাব লাগিব তাৰ পিছত ষ্টেনোগ্ৰাফি টেষ্ট আছে য'ত মিনিটত 10 মিনিটত প্ৰায় 80টা ৱৰ্ড লিখিব লাগিব তাৰ পিছত আছে আপাৰ ডিভিজন ক্লাৰ্কৰ কাৰণে সিলেবাস হৈছে অবজেক্টিভ টাইপৰ টেষ্ট হ'ব জেনাৰেল ইন্টেলিজেন্স এণ্ড ৰিজনিংত আছে 25টা কুৱেশ্যন 50 মাৰ্ক তাৰ পিছত জেনাৰেল এৱাৰনেছত আছে 25টা কুৱেশ্যন 50 মাৰ্ক তাৰ পিছত জেনাৰেল এপ্টিটিউডত 25টা কুৱেশ্যন 50 মাৰ্ক ইংলিশ কম্প্ৰিহেনশনত আছে 25টা কুৱেশ্যন 50 মাৰ্ক এনেকৈ টোটাল মাৰ্ক হ'ব 200 আৰু টোটাল কুৱেশ্যন হ'ব 100 আৰু টোটাল টাইম থাকিব 1 আৱাৰ অৰ্থাৎ 1 ঘণ্টা তাৰ পিছত মেইন এক্সামিনেশনটো হ'ব ডেসক্ৰিপটিভ নহয় অবজেক্টিভ টাইপৰ হ'ব ইয়াতো জেনাৰেল ইন্টেলিজেন্স থাকিব ৰিজনিং থাকিব জেনাৰেল এৱাৰনেছ এপ্টিটিউড ইংলিশ কম্প্ৰিহেনশন থাকিব তেনেকৈ 200 মাৰ্ক টোটাল নাম্বাৰ অফ কুৱেশ্যন 200 টাইম থাকিব 2 আৱাৰ তাৰ পিছত দিয়া আছে ফেজ 3 হ'ব কম্পিউটাৰ স্কিল টেষ্ট হ'ব ইয়াতে কি PowerPoint MS Excel MS Word এইবিলাক কৰি দেখুৱাব লাগিব তো বন্ধুসকল আজিলৈ ইমানখিনি আছিল যদি ভিডিওটো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ